फुंगाहाम और खुलुमबाय शुभ प्रभात और नमस्कार। आजिर पवित्र गणराज्य दिवसर पताका उत्तोलन अनुष्ठान उपस्थित आमार सकलोरे श्रद्धार असम विधानसभार प्रिन्सिपाल सेक्रेटारी डामरिया, आमार आज इयात उपस्थित असम विधानसभार आमार विरोधी नेता डामरिया, विधायक डामरिया सकल, आमार विषया सकल, आमार CRPFर विषया और जवान डामरिया सकल, इयात उपस्थित श्रद्धा राइस और विभिन्न गण्यमान्य व्यक्ति सकल, आज भारतवर्षर गौरवर दिन। आजिर এই দিনটো गणराज्य दिवस हिसाबे गोटे भारतवर्षत पालन करा हय और लगते जिमान भारतीय मानुह पृथिवीर जी ठायते नाथाকক केले जी देशखनते नाथाকক केले तेखेतসকলেও তাত गणराज्य दिवसर नामत তেওঁলোকেও আজি विभिन्न धৰণৰ অনুষ্ঠান লৈ ফালে পালন কৰিছে। আমি সকলোই জানো যে এটা সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ তলত আছিল। এদিন নহয়, দুদিন নহয়, 100 নহয়, 1000 দিন নহয়, বছৰ আৰু হিতেও 100 বছৰ আমি ব্ৰিটিছৰ অধীনত আছিলোঁ। আমাৰ নিজৰ ইচ্ছা অনুযায়ী আমি একো কৰিব পৰা নাছিলোঁ। ব্ৰিটিছৰ তেওঁলোকৰ যিবোৰ বান্ধি লোৱা নিয়ম, সেই নিয়ম অনুযায়ী গোটেই ভাৰতীয়সকলে চলিবলগীয়া হৈছিল। আমাৰ পূৰ্বপুৰুষসকলে ইয়াৰ বিৰুদ্ধে যুঁজ দি আহিছিল। ভাৰতবৰ্ষৰ বিভিন্ন ঠাই বিশেষে ব্ৰিটিছৰ তেওঁলোকৰ যিবোৰ শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাৰ ওপৰত বিদ্ৰোহ কৰা হৈছিল, আন্দোলন কৰা হৈছিল। অসমতো পিছ পৰি থকা নাছিল, অসমতো ব্ৰিটিছ আহিছিল আৰু অসমতো বহুতে ব্ৰিটিছৰ লগত যুঁজি শ্বহীদ হ'বলগীয়া হৈছিল। কুশল কোঁৱৰ ডাঙৰীয়া, কনকলতা ডাঙৰীয়ানী, শম্ভুৰাম ফংলছা, মণিৰাম কছাৰী আৰু তেনেকুৱা ধৰণৰ বহুতো গণ্যমান্য ব্যক্তি এই অসমত দেশৰ কাৰণে ব্ৰিটিছৰ লগত যুঁজি স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰি শ্বহীদ হ'বলগীয়া হৈছিল। সাধাৰণ নাগৰিকলৈকেও ভাৰত স্বাধীনতা সংগ্ৰামত কোনোবা নিজৰ আপোনাক হেৰুৱাবলগীয়া হৈছিল, কোনোবাই জেলত যাবলগীয়া হৈছিল। তো সকলোৱে এই দেশখনৰ স্বাধীনতাৰ কাৰণে স্বাধীনতাৰ সংগ্ৰামত নিজৰ সকলো হেৰুৱাবলগীয়াও হৈছিল। সদশেষত মহাত্মা গান্ধীৰ নেতৃত্বত যেতিয়া ভাৰত ত্যাগ আন্দোলন হল, সেই আন্দোলন গোটেই ভাৰতবৰ্ষ এক হৈ যুঁজিবলৈ সক্ষম হল। এটা সময়ত ভাৰতবৰ্ষ একত্ৰিত হৈ ফালে ব্ৰিটিছৰ পৰা মুক্ত পাবলৈ সংগ্ৰাম কৰিব পৰা নাছিল। কাৰণ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল, বিভিন্ন ৰাজ্য আছিল আৰু সেই ৰাজ্যবিলাকৰ ৰজাৰ শাসন আছিল আৰু সেই হিচাপে সকলো ভাৰতে বা ভাৰতীয় মানুহে একত্ৰিত হৈ ফালে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিব পৰা নাছিল।
জাতিৰ পিতা মহাত্মা গান্ধী যেতিয়া নিজৰ ব্যক্তিগত জীৱন ত্যাগ কৰি দেশখনৰ কাৰণে দেশৰ নাগৰিকৰ কাৰণে এই সংগ্ৰামখন নেতৃত্ব দিলে তেতিয়া তেখেতৰ যেটো দেশৰ প্ৰতি প্ৰেম দেশৰ নাগৰিকৰ প্ৰতি যেটো প্ৰেম আৰু যেটোৰ কাৰণে সৰ্বস্ব নিজৰ ব্যক্তিগত জীৱন ত্যাগ কৰিছে সেইটো দেখি সকলোৱে তেখেতৰ আহ্বানক সঁহাৰি জনালে আৰু গোটেই ভাৰতবৰ্ষ একেলগে আন্দোলন কৰিলে আৰু ইয়াৰ বিনিময়ত 1947 চনৰ 15 আগষ্টত ভাৰত একেলগে স্বাধীনতা পাবলৈ সক্ষম হ'ল যদি মহাত্মা গান্ধীৰ নেতৃত্বত একেলগে যদি সকলো ভাৰতীয় সংগ্ৰাম নকৰিলে হয় এই ভাৰতবৰ্ষ একেই দিনাই স্বাধীনতা পালে হয় না নহয় এই এটা প্ৰশ্নবোধক কিন্তু স্বাধীনতা পোৱাৰ পিছত এই দেশখন চলাই লৈ যোৱাৰ কাৰণে এটা ডাঙৰ সমস্যাৰ সন্মুখীন আহি পৰিল কাৰণ ব্ৰিটিছৰ আগত এই ভাৰতৰ ঠাই বিশেষে নিজা নিজা প্ৰশাসনিক ব্যৱস্থা আছিল নিজা নিজা প্ৰশাসনিক সিস্টেম আছিল যেতিয়া ভাৰতবৰ্ষ একেলগে স্বাধীন হৈ গল তেতিয়া এক ভাৰত আৰু এক দেশ আৰু আমি সকলোৱে এক ভাৰতীয় হৈ চলি যোৱাৰ যেটো প্ৰতিজ্ঞা সেই প্ৰতিজ্ঞাটো লোৱাৰ পিছত এই দেশখন পৰিচালনা কৰাৰ কাৰণে ভাৰতৰ কনষ্টিটিউয়েন্ট এছেম্বলিয়ে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ আম্বেদকাৰ ডাঙৰীয়াক চেয়াৰম্যান দায়িত্ব দি ফালে এই ভাৰত দেশখন স্বাধীন হোৱাৰ পিছত কেনেকৈ সকলোকে সম অধিকাৰ সম মৰ্যাদা সম ন্যায় দি ফালে আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে এটা নিয়মাৱলী যাক আমি আজি সংবিধান বুলি কৈছো সেইটো ৰচনা কৰাৰ দায়িত্বটো দিয়া হৈছিল ইয়াৰ আগত ব্ৰিটিছৰ যে এক্ট আছিল ভাৰত দেশখন পৰিচালনা কৰাৰ কাৰণে এই এক্টৰ দ্বাৰাই চলি আছিল যাক 1935 চনত সেই এক্টখন গঠন কৰা হৈছিল আৰু হেতুৰ কাৰণে এই এক্টখন যেহেতু ব্ৰিটিছে তেওঁলোকৰ সুবিধাজনক হোৱা হিচাপে ইয়াত নিয়ম নীতিবোৰ আইন কানুনবোৰ বনাই লৈছিল হেতু ভাৰতীয় মানুহৰ কাৰণে সুবিধাজনক নাছিল আৰু তাৰ বাবে নতুন সংবিধানৰ প্ৰয়োজন আহি পৰিছিল আৰু ডক্টৰ আম্বেদকাৰ ডাঙৰীয়াৰ নেতৃত্বত এই ভাৰতত আজিৰ সংবিধানখন ৰচনা কৰা হৈছিল আৰু এই সংবিধানখন 1950 চনৰ আজিৰ দিনটোত 26 জানুৱাৰী আমাৰ দেশখনক পৰিচালনা কৰাৰ কাৰণে এটো ব্যৱহাৰ কৰা হৈছিল হেতুৰ কাৰণে আজিৰ এই দিনটো সকলো ভাৰতীয়ৰ কাৰণে গুৰুত্বপূৰ্ণ এই সংবিধানখনে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী কলা সংস্কৃতি আচাৰ ব্যৱহাৰ এই গোটেইবিলাক যাতে সকলোৱে সেইবোৰ সদায় নিজৰ লগত লৈ এই দেশখনক সমানকৈ আগবাঢ়ি যাব পাৰে ইয়াৰ এটা সুব্যৱস্থা এই সংবিধানখনে দিলে আজি যদি এই সংবিধানখন নাথাকিলে হয় তেতিয়াহ'লে সেই দেশখন পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰশ্ন আহি থাকিলে হয় দেশখনে পৰিকল্পনাৰ আধাৰত কিবা এটা কৰিবলৈ ললে কোনোবা এটা নহয় কোনোবা এটা ৰাজ্যৰ পৰা আপত্তি আহি থাকিলে হয় আৰু যাৰ যি ৰাজ্যবিলাকে তেওঁলোকৰ ন্যায্য যিবোৰ চিন্তাধাৰা আছে সেইবোৰ পাব লাগে তেওঁলোকে সেই ন্যায়টো নাপালে হয় তো আমাৰ সংবিধানখনে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সকলোকে সম অধিকাৰ
সকলকে সমমৰ্যাদা প্ৰদান কৰিছে আৰু এইটোৰ কাৰণে আজি আমি সকলো ইয়াত শান্তিৰে বাস কৰিছো এই দেশখন আগবঢ়াই লৈ যোৱাৰ লগতে আমাৰ ৰাজ্য আমাৰ সমাজ আমাৰ ব্যক্তিগত জীৱন দেখি আমি আজি এই দেশখনত স্বাধীনভাৱে নিজৰ জীৱৰ চিন্তাধাৰা নিজৰ জীৱন ইচ্ছা সেইবোৰ আমি প্ৰকট কৰিব পাৰিছো আৰু সেইবোৰ লৈ আমি আজি চলি থাকিব পাৰিছো প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ কাৰণে আজিৰ এই দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ আজিৰ এই দিনটো 1950 চনত যদি এই সংবিধানখন আমি প্ৰণয়ন নকৰিলো হয় বা এই ভাৰতবৰ্ষত যদি প্ৰণয়ন নহলে হয় তেতিয়াহলে আমাৰ জীৱন কোনটো পথেদি কি অৱস্থাৰে আগবাঢ়ি গলে হয় সেইটো আমি আজি ক'ব নোৱাৰো এই সংবিধানৰ কাৰণে আমি যদি কেতিয়াবা অনুভৱ কৰো যে আমি ক'বাত কোনোবা ক্ষেত্ৰত কাৰোবাতকৈ আমি অকমান হলেও বঞ্চিত হৈছো আমাক কোনোবাই দমন কৰিব বিচাৰিছে তেনেকুৱা বিষয়বোৰ যেতিয়া আহে তেতিয়া আমি ন্যায় বিচাৰিব পাৰো আৰু ইয়াৰ দ্বাৰা আমি ন্যায় পাব পাৰো গতিকে এই ব্যৱস্থা প্ৰত্যেকজন ভাৰতীয়ৰ কাৰণে আজি এই দেশখন এই সংবিধানখন ৰচনা কৰাৰ পিছত এই দেশত বিভিন্ন দায়িত্ব বিভিন্ন হিতনত অৰ্পণ কৰি ফালে এই দেশখনৰ সুৰক্ষাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি এই দেশখনৰ উন্নয়ন আৰু এই দেশখনৰ নাগৰিকৰ কাৰণে আজি আমাৰ ভাৰতে কাম কৰি আগবাঢ়ি গৈ আছে ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ বুলি আজি সকলোৱে গণ্য কৰে আৰু ইয়াৰ মূল কাৰণটো হ'ল আমাৰ সংবিধান যিটো সংবিধানে প্ৰত্যেকজন নাগৰিকক সকলো ক্ষেত্ৰতে অধিকাৰ অৰ্পণ কৰিছে আমি মুক্তভাৱে কথা ক'ব পাৰো মুক্তভাৱে নিজৰ মন্তব্য আমি দিব পাৰো আজি এই দেশখনত আমাৰ দেশৰ নাগৰিকে যিকোনো বিষয়ৰ ওপৰত নিজৰ মৌলিক অধিকাৰ যদি কৰ্ম কৰিছে বুলি অনুভৱ কৰে তেতিয়া এই দেশখনত ন্যায় বিচাৰি সংগ্ৰাম কৰিব পাৰে আৰু এই সংগ্ৰামত স্বীকৃতি দিয়া এইলৈকে আমাৰ এই সংবিধানৰ ব্যৱস্থা আছে ভাৰত স্বাধীনতা হোৱাৰ পিছতো বিভিন্ন ৰাজ্যই বিভিন্ন সমস্যাক লৈ বিভিন্ন ৰাজ্যৰ নাগৰিকে আজি তেওঁলোকৰ অধিকাৰ সাংবিধানিকভাৱে সাব্যস্ত হ'বৰ কাৰণে বিভিন্ন সময়ত দাবী কৰি আহিছে আৰু সেই অনুযায়ী চৰকাৰে সেইবোৰ পৰীক্ষা নিৰীক্ষা কৰি আমাৰ সংবিধানৰ যিখিনি নীতি নিৰ্দেশনা আছে সেইটো লৈ ফালে সমাধান কৰি এই দেশখন সকলোকে লৈ শান্তিভাৱে একত্ৰিতভাৱে চলাই লৈ আহি আছে আহি থকা দিনটোতো আমাৰ দেশখন এই সংবিধানক দহাই দিয়ে আমি আগবঢ়াই লৈ যাব পাৰিম আৰু প্ৰত্যেকজন ভাৰতীয়ই স্বাধীনভাৱে জীৱন যাপন কৰিব পাৰিব এয়া মোৰ বিশ্বাস কিন্তু তাৰ কাৰণে নাগৰিকৰ যিখিনি দায়িত্ব সেই দায়িত্ব আমিও পালন কৰিব লাগিব আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ কাৰোবাৰ অধিকাৰ যাহাতে খৰ্ব নহয় এই বিষয়ৰ ক্ষেত্ৰত প্ৰত্যেকজন ভাৰতীয়ই ভাবিব লাগিব গতিকে এই সংবিধানখন অকল নিজৰ নহয় আনৰ কাৰণেও অধিকাৰ দিছে সুবিধা দিছে আৰু সেই বিষয়টো আমি সবে সদায় গ্ৰহণ কৰি ফেলে আমি আনক মৰ্যাদা দি আগবাঢ়ি গ'লে আমি তেনেকৈ এজন ভাৰতীয় হিচাপে গৌৰৱ আমি কৰিব পাৰিম আমি আনক দেখুৱাব পাৰিম
গতিকে আশা ৰাখিছো এই দেশখন আমাৰ যিসকল নেতা আছে, যিসকল নেতাৰ হাতত দায়িত্ব নিয়োজিত কৰিছে, এই সংবিধানক লৈ সকলোকে লৈ পেলাই সমানভাৱে আগবঢ়াই লৈ যাব পাৰিব। এইখিনি কৈ আপোনালোক সকলোলৈ গণৰাজ্য দিৱস উপলক্ষে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছো। জয় আই অসম, জয় হিন্দ।